নাচিলে 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 আমাৰ ধুনুৱে নাচিলে। তো গাইজ বহুত দিনৰ মূৰত আজি এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তো আজি আমি অলপ ফুৰিবলৈ গৈ আছোঁ। দেখিছা লাচিতৰ মূৰ্তি চাবলৈ আমি আহি আছোঁ। এয়া সেইটো আমাৰ লাচিত বীৰ লাচিত, বহুত ডাঙৰ এটা মূৰ্তি দেখিছেনে? এতিয়া আমি লাচিত মৈদাম পাই যাম আৰু আমাৰ লাচিত বৰফুকনৰ মূৰ্তি আৰু একদম ওচৰ পাইছোঁহি। আৰু আমাৰ লগত আছে লুমি আৰু লুনি বাইদেউ, মাকো আছে দেই। আমাৰ ছায়া বা আমাৰ খুৰী লাচিতৰ মূৰ্তি চাব আহিছোঁ দেই। আমি ক'ত আহিছোঁ? লাচিত মৈদামত আহি আছোঁ। এই লাচিত মৈদাম পালোহি আমি। এইখন আমাৰ পাৰ্কখন, লাচিত মৈদামৰ এখন পাৰ্কখনলৈ এইফালে সোমাব লাগে। ইয়াতে এণ্ট্ৰিৰ কাৰণে টিকেটৰ ব্যৱস্থা আছে যদিও আমি গম নাপালোঁ বাৰু। দৰ্জাখন খোলা আছিলে, টিকেট কাউণ্টাৰ কোনো নাছিলে কাৰণে আমি সোমাই দিলোঁ। এয়া পালোহি আৰু অদম্য সাহস আৰু বিচক্ষণ বুদ্ধিমত্তাৰ পৰিচয় দি লাচিত বৰফুকনে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত 1670 অসমীয়া সেনানীৰ সেনাপতি ৰূপে প্ৰকাশ কৰিছিলে। কিমান ডাঙৰ এটা? এবছৰ একেই আৰু 13 মাহ। এই 13 মাহ। এইও 13 মাহ। 13 মাহ বান্ধৱী। লাচিত মৈদামত এই লাচিত মৈদাম খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আছে। যোৰহাট মেইন টাউনৰ পৰা প্ৰায় 14 কিলোমিটাৰ আঁতৰত টিয়কৰ ফালে গ'লে যোনটো আপোনালোকৰ মইনাপৰীয়া নামঘৰ আছে, এই মইনাপৰীয়া নামঘৰ নাপাওঁতেই ৰাইট চাইডে সোমাই আহিব লাগে। একদম খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ আছে। ইয়াতে চিলড্ৰেন পাৰ্ক আছে আৰু লাচিতৰ যোনটো মেইন মৈদানটো আছে প্ৰায় 3 কঠা 5 লোচা মাটিত। এই লাচিত মৈদানৰ আচলতে হিষ্ট্ৰীটো বহুত পুৰণা হয়। 1672 চনতে স্বৰ্গদেউ উদয়াদিত্য সিংহই সেই লাচিত মৈদান নিৰ্মাণ কৰিছিলে, লাচিত যেতিয়া আচলতে মৃত্যুবৰণ কৰিছিলে তাৰপিছতে। আৰু 2001 চনত ইয়াৰ আচলতে শিলান্যাস কৰিছিলে সেইটো সময়ৰ গভমেণ্টে। আৰু ৰিচেণ্টলি 9 মাৰ্চ 2024 চনত এই যোনটো একচুৱেলি 125 ফুট মানে উচ্চতাৰ যোনটো লাচিতৰ মূৰ্তি সেইটো আনভেইল কৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু আচলতে এই যোনটো প্ৰজেক্ট এটা বিৰাট ডাঙৰ এটা প্ৰজেক্ট হ'ব। এই আচলতে যোনটো প্ৰজেক্ট চলি আছে ইয়াতে এটা বহুত ডাঙৰ মিউজিয়াম হ'ব আৰু তাৰ লগতে এটা 500 মানুহ বহিব পৰা অতি সুন্দৰ এটা ডাঙৰ এটা অডিটৰিয়াম এটা নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমানেও। আৰু নিৰ্মাণ কাৰ্য এতিয়াও কমপ্লিট হোৱা নাই। পৰিৱেশটো খুব ধুনীয়া, কিন্তু বৰ্তমান নিৰ্মাণ কাৰ্য যিহেতু চলি আছে সেইটো কাৰণে আমি ভালদৰে দেখাব পৰা হোৱা নাই গোটেই পৰিস্থিতিটো। খুব ধুনীয়া এটা পৰিৱেশ হ'ব আৰু প্ৰায় হয়তো 6-7 মাহ সময় লাগিব পাৰে। ধুনু এইটো কি? এইটো কি? এইটো কি ধুনু? মাতি দিয়া। আহ 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 অঁ আহ কুকুৰটো মাতি দিয়া। মেইন যোনটো একচুৱেলি মৈদাম বা সমাধিস্থল সেইটো আচলতে 18 ফুট উচ্চতা আৰু তাৰ যোনটো ব্যাসাৰ্ধ প্ৰায় 100 ফুট ব্যাসাৰ্ধ এটা মৈদাম হয়। 3 কঠা 5 লোচা মাটিত অৱস্থিত। আৰু এইটো সম্পূৰ্ণ প্ৰজেক্টটো যেতিয়া হৈ উঠিব এনেকুৱা দেখা পাব। আৰু আমি সেইটো চাই মেলি উভতি আহিছোঁ বৰ্তমান লাচিত মৈদামৰ পৰা। এতিয়া আমি মইনাপৰীয়া নামঘৰলৈ যাম আৰু সেই নামঘৰভাগ চাই পেলাই আমি আমাৰ গন্তব্যস্থানলৈ যামগৈ, যোৰহাট টাউনলৈ। আমি দহাবৰত যিহেতু থাকোঁ। চ' এয়া মইনাপৰীয়া নামঘৰ আমি পাইছোঁহি আৰু মইনাপৰীয়া নামঘৰলৈ গৈ আছোঁ বৰ্তমান। এইটো গেটটো মূল গেটটো। লাচিত মৈদামৰ পৰা বৰ বেছি দূৰ নহয় আচলতে, অতি ওচৰতে অৱস্থিত এই মইনাপৰীয়া নামঘৰ।
নামঘৰ ভাগ গৈ পেলাই খুব ভালেই লাগিল বাৰু। এইটো অলপ ভালকে লোৱা নাই, অফ কৰি দিয়া। এয়া আমি পালোহি আৰু মইনাপুৰীয়া নামঘৰ। এয়া মূল দুৱাৰভাগ। ইয়াতে প্ৰহ্লাদ চৰিত্ৰ বুলি এখন নাটক হ'ব। চ' খুব এটা ভাল পৰিৱেশৰ মাজত অৱস্থিত এই নামঘৰটো। প্ৰায় 2 কিলোমিটাৰমান সোমাব লাগে মেইন ৰোডৰ পৰা। আৰু ইয়াতে আমি এভাগ চাকি জ্বলাই পেলাই আমাৰ ঘৰলৈ গুচি আহিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।